ফালে চাওক আমাৰ জুবিন দা আমাৰ গড Mercedes এখন So hey guys, good evening and welcome back to my YouTube channel Nitish Vlog আৰু সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু মই এতিয়া যাব ওলাইছো গোগামুখ একদম সলো ৰাইড অকলে যাম তো এতিয়া গৰমৰত আছো কি কৰিম গোগামুখত গৈ আপোনালোকে চাই থাকক তো মোৰ তাত পাওঁতে ৰাতি হৈ যাব আৰু এতিয়া ইয়াতে তেল ডিপু এখন আছে ইয়াত তেলটো ভৰাই লওঁ সো মোৰ বসন্তিখনত অইল নাই এয়া চাওক তো গাইস এতিয়া তেলটো মজাকে ভৰাই লওঁ তেলটো ভৰাই যাম আৰু 400 গাইস বঢ়িয়াকে তেলটো ভৰাই ললো 400 টকা মান সো আৰামছে গৈ থাকিম মজা লাগিছে কিন্তু বাইক চলাই সন্ধিয়া টাইম গা পা ধুই বঢ়িয়াকে ওলাইছো গোগামুখ পাওঁতে কিন্তু বহুত ৰাতি সন্ধিয়া হৈ যাব আৰু এতিয়াই সন্ধিয়া হ'ল 4টা মান বাজিলে এতিয়া ব্লগটো চাই থাকক তাত গৈ কি কৰিম আপোনালোকক দেখাই থাকিম লেটছ গো ফাইনেলি জেঙাই মোক আহি পালোঁ এয়া চাব পাৰে জেঙাই মোক তিনিআলি আৰু ইয়াৰ পৰা ৰাইট টাৰ্ণ ল'ব লাগিব ঢকুৱাখানা গোগামুখ চালিয়া চলো ঢকুৱাখানালৈ 24 কিলোমিটাৰ সপোনে পালে জানো ঠিকনা জীৱনে দিলে জানো ভাল পোৱা তোমাৰ এই কথা গানৰ এই ভাষা মৰমৰ অনুৰাধা গাইজ ফাইনেলি এতিয়া আহি পালোঁ ঢকুৱাখানা আৰু ইয়াতে মজাকৈ ষ্টিং এটা লৈ ল'লোঁ মানে এনাৰ্জি নাইকিয়া হৈ গৈছোঁ ভাত খাই আহিছোঁ হ'লেও আকৌ ভোক লাগিছেগৈ চ' ষ্টিং আৰু ভুজিয়া এক পেকেট লৈছোঁ এই পেকেটটো খাই এতিয়া যাব লাগে গোগামুখ বহুত দূৰ আছে এতিয়াও ষ্টিং খাই লওঁ এতিয়া ষ্টিং এনাৰ্জি Mercedes এখন গৈছে গাইস Mercedes फाइनली गोगामुख पहुंच गया A few moments later फाइनली गोगामुख আহি পালো আৰু হাতী পোৱালি সো ইয়া আমাৰ নামটো কৈ দিয়া মৃগাংক দলে আৰু এইটো আমাৰ জুতি দলে এইফালে এটা হৈ আছে ভাই সো গাইস মই ইয়াত আহি পাওঁতে মানে অলপ আন্ধাৰ হৈ গ'ল সো কাইলৈ মৰ্নিং ধুনীয়াকৈ ইয়াৰ ভিউ দেখাম ন কালি ৰাতিপুৱা আমি ক'ত ক'ত যাম কৈ দিয়া আমি এফালে নদী পাৰত যাম পাহাৰৰ ওচৰত আৰু আয়াং ব্ৰিজ যাম সো চাই থাকো আৰু ব্লগটো কন্টিনিউ হৈ থাকিব the next morning guys good morning from আয়াং ব্ৰিজ আৰু পাঁচটাত একদম উঠি পিনি আহিছোঁ ইয়াত আৰু এইফালে চাওক আমাৰ কোন আছে জুবিন দা আমাৰ গড আকাশ চুবৰ মন কি মজা লাগিছে এইটো নতুনকৈ বনাইছেগৈ ন নাছিলে আগতে মানে সো কি আল্টিমেট লাগিছে চাওক বহুত ডাঙৰ এইটো ফালে ছানৰাইজ হৈ আছে মজা একদম আমি ৰাতিপুৱা ফটোশ্বুট কৰিব আহিছোঁ এয়া মিগমে কেমেৰা আনিছে তো ইনষ্টাগ্ৰামত ৰিলছ বনাম আপোনালোকে চাই থাকক আৰু এতিয়া পানীটো নাই ইয়াত ন পানীটো নাই একদম শুকান মৰুভূমি হৈ আছে শুকান হৈ আছে মই আগতে ইয়াত ভিডিঅ' বনাইছোঁ আৰু আহিছোঁ ইয়াত একদম ইয়াত পূৰা মানে পানী বৈ থাকে এতিয়া কিন্তু নাই চ' এয়া আমাৰ জুবিন দা ফটো মাৰি লওঁ জুবিন দাৰ লগত আৰু গাইছ ভাল লাগিছে বহুত ত' আপোনালোকেও ইয়াত আহিব আয়াং ব্ৰিজ বিহু পাছৰ পৰা ইয়াত বাৰিষা হ'ব আৰু এইফালে চাওক ইমান ধুনীয়া লোকেশ্যনত এইবোৰ কেনেকৈ লেতেৰা কৰি থৈছে চাওক এইফালে বিয়েৰ গাইছ কিবা কি ক'বা আহিলেও মানে যাতে যিকেইটা মানে খোৱা বস্তুকেইটা ইয়াত পেলাকে এটা লৈ যাব লাগে ন বেলেগ জেগাত পেলালে হ'ল ত' ইয়াততো পানী হৈ থাকে কিন্তু এতিয়া পানীয়ে নাই একদম শুকান বহি ফটো চটো মাৰিছোঁ বঢ়িয়া লাগে আৰু এইফালে পাহাৰ আৰু NSPC ইয়াৰ পৰা ওচৰতে হয় ন NSPC ওচৰতে হয় চিচা কেনেকৈ পৰি আছে চাওক এইফালে একদম বহুত বেয়া এইবোৰ দেই বৰি কাটিলেতো চেচ আৰু ভয়ে লাগিছে ইয়াত চাই চিতি আহিব লাগে আৰু আহিলেও পানী অলপ বাচি আছে এইবোৰ মাছ আছে আকৌ দেই মাছ আছে পূৰা আৰু ৱাও পূৰা ক্লিয়াৰ ন চ' ভাই কেনেকুৱা লাগিছে নিজৰে জেগা ইহঁতৰ ঘৰৰ ওচৰতে হয় ইহঁতে ইয়াত নাহেই মানে ইয়াত 360 ভিউ এটা চাই লওক ইয়াৰ
পাহাৰৰ ভিতৰত ক'ত ক'ত সোমাব পাৰে অৰুণাচল ওলাইগে নি অৰুণাচল ইয়াৰ পৰা কেইখন পাহাৰ পাৰ কৰিব লাগিব এইটো এনেই দেখাতে ইমান ওচৰ যেন লাগিছে আকৌ ন ওলাই থাকে গ'লে চ' বঢ়িয়া পাহাৰ ইয়াত 7খন 8খনমান পাৰ হোৱাৰ পিছতে তাত অৰুণাচল পায় অৰুণাচল না আৰু ইয়াত আছিলে হয় এই নতুনকৈ ৰাস্তা বনাইছে এইটো ক'ত এইটো ইয়াত আছে ওপৰত নেকি এই পাহাৰ ওপৰত কোনফালেদি উঠিব লাগে মিংমাই আচ্ছা এই পাহাৰৰ ওপৰত নতুনকৈ ৰাস্তা বনাইছে বোলে অৰুণাচললৈ যোৱা ন এতিয়া নাযাওঁ আৰু টাইম নাই আৰু বহুত ভাল লাগিছে দেই গাইছ কিন্তু কি ক'ম আৰু আল্টিমেট ফিলিংছ ৰাতিপুৱা আহিছোঁ সেইকাৰণে বেছি ভাল লাগিছে মানে এতিয়া আমি লাল চাহ খাব ৰৈছোঁ ন লাল চাহ খাই লওঁ বঢ়িয়াকৈ চাওক বঢ়িয়া ভাইবছ আৰু অলপ পিছত আমি হনুমান মন্দিৰ যাম চাই থাকিব ব্লগটো কণ্টিনিউ গাইছ ইয়াতে হনুমান মন্দিৰ আহিছিলোঁ আৰু মোৰ বাইকখন বেয়া হৈ গ'ল এয়া চাব পাৰে দাদাই বনাই দি আছে দাদা কি কোনটো বেয়া হ'ল এইটো প্লট পিন এইটো চেঞ্জ কৰিছোঁ এতিয়া এইটো চেঞ্জ কৰি হ'লে একদম হনুমান মন্দিৰ যাম আৰু সন্ধিয়াই হ'বগৈ ঘৰ পাওঁতে বনাই লওঁ কষ্ট হয় অলপ ঠেলিছোঁ কিন্তু দেই বহুত দূৰ ঠেলিছোঁ মই অকলে ঠেলিছোঁ চাওক বসন্তীখন সলাব হৈছেগৈ আৰু মানে মোৰ আৰু ৰাস্তাত কাৰোবাৰ বাইক বেয়া হ'লে দাদাহঁতৰ গেৰেজত আনিব ন নাম আছে নে নাম আছে বাবা বিশ্বকৰ্মা কি বাবা বিশ্বকৰ্মা একদম গোগামুখ হনুমান মন্দিৰৰ ফ্ৰণ্টত আছে ন থানা ফ্ৰণ্টত আছে আপোনালোকৰ ক'ৰবাত বেয়া হ'লে আহিব আৰু ইয়াত গোগামুখ আহিয়ে থাকোঁ বাট আজি ফাৰ্ষ্ট টাইম মানে হনুমান মন্দিৰত সেৱা কৰিব গৈ আছোঁ চ' কিবা এটা ভাল লাগিছে আজি